জনপ্ৰিয় সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। জনপ্ৰিয় সাংবাদিকগৰাকীৰ এটি খবৰে সঁচাকৈ আনন্দিত কৰি তুলিছে অনুৰাগী তথা পৰিয়ালবৰ্গক। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলোঁ বহুত অভিনন্দন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱৰ আছে এটা অতি ভাল খবৰ। খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো নিতুমণি শইকীয়াদেৱৰ এই ভাল খবৰটো শুনিবলৈ আগ্ৰহী নহয়নে? এটি কমেণ্ট কৰি জনাব। হয়, জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াদেৱৰ ভাল খবৰটো হৈছে যে তেখেতলৈ এটি বঁটা আগবঢ়োৱা হৈছে। বঁটাটি হৈছে পদ্মশ্ৰী সঠিক চন্দ্ৰ কাকতি বঁটা। এই বঁটা নলবাৰীত প্ৰদান কৰা হ'ব আৰু বহাগ মাহৰ পহিলাতেই এই বঁটাটি প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনি। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।